বৰ্ষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ এটা নতুন খবৰ লৈ মই ঋষিয়ে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল ঋষি এণ্ড আবনিৰ এটা নতুন ভিডিঅ' লৈ বৰ্ষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ এই নতুন খবৰটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেলৰ নতুনকৈ চাসকলক আমি অনুৰোধ কৰোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰে আৰু বৰ্ষাৰাণী ভাস্কৰ বৰুৱাক ভাল পোৱাসকলে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰি দিব বুলি আমি আশা কৰিলোঁ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ এটা ভিডিঅ'ৰ যোগেদি বৰ্ষাৰাণী বিষয়াই ক'লে ভাস্কৰ বৰুৱাক তেওঁ ক'ত লগ পাইছিল প্ৰথমবাৰৰ বাবে গতিকে চাওঁচোন আহক ভিডিঅ'টোত বৰ্ষাৰাণী বিষয়াই কি বুলি ক'লে ভাস্কৰ বৰুৱাক প্ৰথম ক'ত লগ পাইছিলে আমি পটককে এটা স্পেচিয়েল জেগালৈ আহিছোঁ হিমাশ্ৰীও আছে লগত ভাস্কৰ বৰুৱা আহিছে আমি ইয়াতে ফাৰ্ষ্ট লগ পাইছিলোঁ স্কাই চেফ আহিছোঁ স্কাই চেফ মই আহিছিলোঁ আৰু ফাৰ্ষ্ট লগ কৰিলোঁ স্কাই চেফত মই ভাস্কৰক প্ৰথম লগ পাইছিলোঁ ৰ'ব ক'ত বহিছিলোঁ দেখুৱাম আমি আশা কৰোঁ যাতে বৰ্ষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ সংসাৰখন সদায় এনেদৰে হাঁহি ধেমালিৰে পাৰ হওক আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ